হয় বন্ধুসকল নমস্কাৰ, মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল ব্লগ ইন আছামলৈ। তো আজি যিহেতু আমাৰ মেইন চেনেলৰ শ্বুট আৰম্ভ হ'ব, তো হেল্ল' ৰাণী হাই ৰাণী গানটো, তো আমি সেইকাৰণে ওলাই গৈছোঁ। এতিয়া সময়কেইটা হ'ল, এতিয়া 8:20 হ'ল, 21 হ'ল, অলপ ওলোৱা আমাৰ দেৰি হ'ল। তো এয়া চিনি পাইছে, এয়া আমাৰ ডাইৰেক্টৰ জ্যোতিষময় বাৎস, এইফালে আছে মনজিত শৰ্মা, মা কচমৰ মেইন লিড আছিলে। তো হয় ভিডিঅ'টো আজি অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু এটা কথা আপোনালোকক মই গেৰেণ্টি দি কৈছোঁ যে যিমান দীঘলীয়া হ'লেও আপোনালোকে ব'ৰ নাপায়, গোটেই ভিডিঅ'টো আপোনালোকে ফুল এণ্টাৰটেইনমেণ্ট পাব, পুৰা ফূৰ্তিত চলিব আজি, পুৰা জোচ আৰু লোকেশ্যন অলপ চেঞ্জ কৰা হৈছে। তো বন্ধুসকল ব্লগৰ সৈতে জড়িত হৈ থাকক, একেবাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা থাকিলে। তো ব'লক এতিয়া মেইন আমি ডাইৰেক্ট শ্বুটিঙত আপোনালোকৰ লোকেশ্যন দেখুৱাই আছোঁ। বন্ধুসকল আমি এতিয়া লোকেশ্যনলৈ গৈ আছোঁ। এয়া দেখিবলৈ পাইছে ৰাস্তাৰ সৌন্দৰ্য, আৰু লোকেশ্যনত লাহে লাহে গৈ আছোঁ। ৰাস্তা খুব বেয়া, তথাপিতো আমি গৈ আছোঁ লোকেশ্যনলৈ। বতৰটো বৰ বেয়া হৈ গৈছে, তথাপিতো আমি ভগৱানৰ নাম লৈ এতিয়া লোকেশ্যনলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, অলপ স্কিপ নকৰিব, পূৰা চাই থাকক ভিডিঅ'টো। ফাৰ্ষ্ট শ্বুটৰ কাৰণে কেমেৰা ৰেডি হৈছে। তো আমাৰ এতিয়া চব টিম মেম্বাৰ ৰেডি হৈছে, হিৰ' চিৰ' চব। তো এয়া সমুদ্ৰলৈ ফিট কৰিছে কেমেৰা। কেনেকুৱা লাগিছে সমুদ্ৰ? দীক্ষিত কেনেকুৱা? কিবা ক'বা নি আৰু তোমালোক দুটাই? সেইটো পিছত ক'বা ন? তো এয়া দেখিবলৈ পাইছে এয়া হিৰ' কি ক'বা? ফাৰ্ষ্ট শ্বুট এতিয়া ভগৱান তো ভালকে ৰাইজৰ কাৰণে কি ক'বা? ভিডিঅ'টো আপোনালোকে চাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো। আৰু এনেকুৱা মানে ভাল ভাল ভিডিঅ' যাতে আমি দি থাকিম, সেইকাৰণে আমাক ছাপোৰ্ট কৰিব আৰু আশীৰ্বাদ কৰিব, যাতে আমি আগুৱাই যাওঁ। ডাইৰেক্টৰৰ পৰা দুষাৰমান কৈ লওঁ। মই এনেও ওলাই যাম। কি ক'বা ডাইৰেক্টৰ চাহাব? কি ক'বা? বিশেষকৈ মই এতিয়া একো নকওঁ দেই, সেইটো পিছত হ'ব ন? হ'ব। আৰু এগৰাকী আমাৰ ডাইৰেক্টৰ আৰু কাষ্টতো আছে, আৰু কোৰিঅ'গ্ৰাফিও কৰিছে। কি ক'বা? একদম বঢ়িয়া লাগিছে। এতিয়া ষ্টাৰ্ট হ'ব আৰু শ্বুটিংটো, চাই লওঁ। এক্সাইটেড নে? ভেৰি এক্সাইটেড। আপুনি কি ক'ব? মই একো নকওঁ এতিয়া, আৰু এতিয়া নকয় ন? হিৰ'ইন নকওঁ দেই। সেয়া হিৰ'ইন দেখিবলৈ পাইছে, ৰশ্মিতা লোহাৰ, নতুনকৈ এবাৰ কৰিছে। ছাপোৰ্ট কৰিব, ভিডিঅ' চাব। তো আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আমি আছোঁ এতিয়া কুৰুৱাবাহী নিকৰি ঘাটত। তো খুব ধুনীয়া লোকেশ্যন, চাই থাকক আপোনালোকে, আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাই থাকক। ঐ হিৰ' চাইকেল ভাঙিয়া ঐ শচীন বহি দে ন, তোৰ মূৰত মাৰো আকৌ নাৰিকলটো ভাঙিব নাই? চি যেনেকৈ কৈছে হে। হিৰ'ইন আহা আকৌ, নাঙলটোতো মাৰিবি। ঐ নাঙলটো লৈ আহা। ডাঙা বৈঠা মাৰো ৰে। কেনেকুৱা? ভাল লাগিছেনে? আনন্দিত হৈছানে? ঐ জয় ৰাম বোলা হৰি বোলা ক'ব লাগিব দেই। মোক ভাল নাই লগা না, মজা লাগিছে। এই ভাল নাই লগা বুলি কওক। তই নাৰিকল ভাং না, ফটাফট জয় ৰাম বোলা হৰি বোলা ক'ব লাগিব দেই চবে। জয় ৰাম বোলা, জয় ৰাম বোলা, নাই ভাত খাই অহা নাই। আচ্ছা আৰু ঠিক আছে, এতিয়া নাৰিকলটো অকণমান দি দিয়া চবকে। নাঙল আনি কেনেকুৱা লাগিলে? একদম বঢ়িয়া, খালি মই দাঙিব নোৱাৰিলোঁ। ফাটা ফাটি নি এক্সপিৰিয়েঞ্চ? আচ্ছা, এতিয়া ফালিবলৈ চাগে একো নাই, ঠিক আছে।
1 2 ওকে ইমান নালাগে এইটোতে তুমি কৰিব পাৰিবা ৰেডি ডাঙৰ কেনটো ভাল লগা নাই তুমি একশন কবা দেখা কি হল তাতে রুয়া ना जीने दिल घायला हैला तुर चाठी चाहानी এয়া দেখিবলৈ আছে ছেটিংছৰ কাম কৰি আছে অলপ এতিয়া ডেক'ৰেশ্যনো হ'ব তো ছেটিংছত লাগি আছে আমাৰ এন্থনি আৰু টুকুমণি দা কেনেকুৱা লাগিছে কিবা ক'বা কসমৰ হিৰো ভাল লাগিছে এই এন্থনি কেনেকুৱা লাগিছে বহুত গৰম হয় হয় মোৰ ছোৱালী এজনীয়ে যদি পিছফালে ছাতিটো ধৰি দিয়ে ঐ ছাতিটো ধৰি দিয়া অ ভাই ফুল ফেচিলিটি পুৰা ঐ হিৰোটো ঐ কোলা পৰি যাব আমাৰ হিৰো দুটা কোলা হৈ গ'লে কথাটো বেয়া হ'ব এয়া ছাতি ধৰি দিছে দেখিবলৈ পাইছে লক্ষ্মী কেনেকুৱা ছাতি ধৰি দিছে এয়া আজি আমি নদী কিনাৰত আহিছো হয় জিভাটো আপুনি নকয় অঁ জিভা উলিওৱা জিভাটো আজি মই চফা কৰিলো ৰশ্মি আইডলৈ ৰশ্মি তই কচোন কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে হেল্ল' ৰাইনৰ ওপৰত মই একো নকওঁ এই আপোনাৰ ফেচটো মানে দেখুৱা ন কওকচোন ইমান গৰম আকৌ অঁ গৰম লাগিছে ন খৰাব হৈ যাব অঁ চবে খাইছে দে চবে খাই আছে প্ৰাণজ্যোতি খাইছা ন পুৰিছা চা এই আম পুৰি লাঞ্চ খাই দে মোলে থৈ দিবি দেই আছে লাষ্ট টেক দে তই শচীন দেখিছ মোক কি বুলি ভাবিব সেইকেইজনীয়ে বাৰু মোক মোৰ ইয়াত হাত ভৰি একো নাই কিন্তু দেই মই কৈ দিছোঁ মোৰ ইয়াত একো নাই হাত ভৰি এবাৰ গ্ৰুপ ডেন্স নাই নেকি লগাই লৈছো দিম দেই 1 2 3 গো এইফালে ঘূৰিবা দেই
কেমেৰা ফালে যোৱা এইটো চল তাৰপিছত কি আছে এইটো আছিলে যে কি হ'ল বাইদেউ তো হয় বন্ধুসকল আপোনালোকে ভিডিঅ'টো চালে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল লাগিলে তো এইবাৰ আচলতে আমি ভিডিঅ'টো যোনটো ডাৰ্লিং গান সেইটো আমি আচলতে ভিডিঅ'টো শ্বুট কৰিছিলোঁ কুৰুৱাবাহী নিকৰিঘাটত তো এইবাৰ অলপ লোকেশ্যন আমি চেঞ্জ কৰা হৈছে তো এইটো আমাৰ মেইন চেনেলত অলৰেডি আমি আপলোড কৰিলোঁ ভিডিঅ'টো তো আজি আচলতে 5-6 দিনত আমি আপোনালোকৰ পৰা বহুত মৰম পালোঁ সেই ভিডিঅ'টোত প্ৰায় 2000ৰো ওপৰ আচলতে আমি ভিউজ পাইছোঁ আৰু লাইক কমেণ্ট যথেষ্ট পাইছোঁ তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু মোৰো এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তো লাইক কৰিব কিবা কিবি জনাবলৈ থাকিলে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যি কম দিনৰ ভিতৰত আপোনালোকৰ মই মোৰ চেনেলটোত ব্লগ জিন আছাম চেনেলটোত আচলতে যি মৰম চেনে আশীৰ্বাদ পাইছোঁ তাৰ বাবে আপোনালোকক ময়ো বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আশা কৰোঁ মোৰ এই চেনেলটো আপোনালোকে মৰম চেনে আশীৰ্বাদ এনেধৰণে দি থাকিব আজিকালি যেনেকৈ দিয়ে তো আৰু আপোনালোকে মোৰ চেনেলত অতি শীঘ্ৰেই আচলতে ক'ৰবাত ফুৰিবলৈ যোৱা মেলা যোনবোৰ ট্ৰেভেল ব্লগো আপোনালোকে চাবলৈ পাব তো আপোনালোকে জড়িত হৈ থাকক মোৰ চেনেলত খুব সোনকালে ট্ৰেভেল ব্লগছ এটা চাবলৈ পাব অলৰেডি ভিডিঅ'টো শ্বুট হৈ গ'ল কিন্তু এডিটিং কৰা নাই বিহাইণ্ড দ্য চিনটো আপলোড কৰি লওঁ বিহাইণ্ড দ্য চিন আপলোড কৰা কেইদিনমানৰ পিছতে ট্ৰেভেলিং ব্লগটো দিম সেইটোও আপোনালোকে চাব আৰু মোৰ চেনেলটো এনেধৰণে আপোনালোকে ছাপোৰ্ট কৰি থাকিব মৰম দি থাকিব আপোনালোকৰ আশীৰ্বাদ দি থাকিব আৰু মোৰ ভিডিঅ'বোৰত ভিউজ দিব লাইক কমেণ্ট সব কৰিব আৰু চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ ইমানেই আকৌ আপোনালোকৰ ওচৰলৈ মই নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম জয় আই অসম।